এতিয়া সাৰ পাইছোঁ শুই উঠি মানে বহুত ৰাতিপুৱা হৈ থকা নাই এতিয়া 8:22 হ'ল তথাপিও ৰাতিপুৱাই হৈ আছে মই শুই উঠিছোঁ যেতিয়া গতিকে আজি এটা জেগাত যাম বলক মোৰ লগত যাব নাই গেটখন মাৰি থৈ যাব লাগিব এটা জেগাত যাম জেগাটোৰ নাম হৈছে নকওঁ এতিয়া বলক মোৰ লগত গৈ থাকোঁ মজা জেগা দেখাম আজি এই চাওক মই যাতেকে শ্ল'কে চলাওঁ আৰু এইডাল চাওক বাইপাছৰ মাজতে গাত ৰাম আজি মানে মই ক'বা এটা জেগাত গৈ আছোঁ এই ডাইলগটো কোনে কয় ক'বচোন ভিতৰুৱা ৰাস্তা এটা দি আহিছিলোঁ ট্ৰাফিক নাই বুলি কিন্তু আগৰফালেও এইফালেও এই ছটা বাছ দুইফালে গাড়ী মাজতে ফচি আছোঁ ৰাম এতিয়া মাকুমৰ পৰা আহি বৰ্তমান তিনিচুকীয়াৰ এইটো ঘৰ পালোহি মানে এইটো বিল্ডিং পালোহি এই ভিতৰতনো কি আছে বলক কৈ আছোঁ আৰু এইটোৰ নাম হৈছে চাই হিৰো নে কি লিখা আছে আৰু গেটখন পাৰ হৈ গেটত কিবা এটা দিব এতিয়া আহি জেগা পাই গ'লোহি ইয়াত বস্তু এটা লগাব এইটো বোলে 9 নম্বৰত পাইছোঁ কিমান দেৰি হয় চাব লাগিব ন কিমান দেৰি হ'ব 12টা বাজিব কি জানো এয়া চাওক বাইক স্কুটি কিমান ল'ব আৰু কি ল'ব মই কোনখন ল'ম ধৰিবগৈ পৰা নাই মানে এইবোৰ ল'বলৈ অহা নাই আপোনালোকে ল'ব আহিব পাৰে এইবোৰ চাওক অলপ পুৰণা হৈ আছে চফা কৰিলে চফা হৈ যাব আৰু আছে ইয়াত আচলতে মই মানে ৰাতিপুৱাই সাৰ পাই আহি গ'লোঁ স্কুটি ছাৰ্ভিচিং দিবলৈ ভাত চাত নাখালোঁ গতিকে ভোক লাগিছে পানী এবটল কিনি আনিছোঁ আৰু 1 লিটাৰ পানী গতিকে ভাত নোখোৱাকৈ আহিলোঁ যেতিয়া আপোনাকো ভাত নোখোৱাকৈ এইবোৰ দেখুৱাই দিওঁ আৰু নহয় জানো চাই লওকচোন এইবোৰ কোনখন পচন্দ কৰিছে আহি যাওক ল'বলৈ এইখন হৈছে স্কুটি কি নাম এইবোৰ নাম নেজানো দেই মই এইবোৰ কিবা প্লেজাৰ সেইবোৰ হ'ব পাৰে ভাবিছিলোঁ বহুত সোনকালে হ'ব কিন্তু কৈছে 11টা বাজি যাব বোলে ৰখি থাকোঁ 11টা বজালৈকে তাৰপিছত চাম কিনো হয় ইয়াৰ পৰা চাওকচোন কিমান বাইক ইয়াত খাৰা কৰি থৈছে প্ৰায় 200তকৈও বেছি আৰু ইফালেতো আছেই আৰু ইয়াত বোলে চবতকৈ বেছি ছুপাৰ স্প্লেণ্ডাৰ আছে বলকচোন চাওঁগৈ ছুপাৰ স্প্লেণ্ডাৰ মানে মোৰ সপোনৰ বাইক এইখন দেখিছে ছুপাৰ স্প্লেণ্ডাৰ মাইলেজ কা বাপ এখন এদিন কিনিম বুলি আশা আছে আৰু জীৱনত পাৰোঁ নোৱাৰোঁ আৰু এইডোখৰ জেগা ভিতৰৰ জেগা মানে ইয়াত একদম সেই মটৰ চাইকেল সেইবোৰ খোলে য'ত মানে ভিতৰত ইমান সোমাবলৈ নিদিয়ে গতিকে বাহিৰৰ পৰাই দেখুৱাই দিছোঁ ইয়াতে খোলে তাৰপিছত চফা কৰে এইবোৰে কয় আৰু স্কুটিখন ধুই আছে বৰ্তমান খতম হ'ব এতিয়া ধুই ফিনিছ হৈ যাব তাৰপিছত পইচা কেইটকামান ল'ব আৰু দি দিম যামগৈ তাৰপিছত আৰু এতিয়া দেখিছে এই তিনিখন এখন চফা কৰি আছে এখন ধুই আছে এখন খাৰা কৰি থৈছে আৰু এতিয়া যিখনত পানী মাৰি আছে সেইখনেই হৈছে মোৰ স্কুটি মানে ধুই আছে আৰু আৰে ভাই আগত কেলে আহি দিয় বাৰু ঐ ভাই শুনিয়ে নাপায় টিপ টপ কৈ ধুই দিবি দেই টিপ টপ সেই ধুলাই কৰা মেচিনটো চাওকচোন কিমান স্পীডত পানী ওলায় তাৰ পৰা ভাবিছোঁ মই ঘৰৰ আগতে এনেকুৱা দোকান এখনে বহাই দিওঁ নেকি চবৰ পৰা 10 টকা ল'ম গাড়ী ধোৱা আৰু এতিয়া চাওক এখন হৈ গ'ল মুচিছে বোলে ৱাও এখন চমকাই দিলেচোন ৰ'দত দি থৈছে পিছে মোৰ হয় নহয় 9 নম্বৰ মোৰে হয় এতিয়া বোলে পইচা দিব লাগে দি থৈ আহোগৈ কেইটকা হয় আকৌ নেজানো নহয় 488 টকা লৈ ল'লে পাই বহুতে লৈ ল'লে তথাপিও আৰু বনাই দিছে যেতিয়া দিবইতো লাগিব গতিকে এতিয়া গেটৰ বাহিৰলৈ যাবলৈ কিবা এটা বোলে দেখাব লাগে গেট পাছটো দিলেহে বোলে গেটৰ পৰা ওলাব দিব নহ'লে নিদিয়ে গতিকে আৰু তাত বাই দি আহি পেলালোঁ বৰ্তমান জানিছোঁ এই ভিডিঅ'টো ভাল হোৱা নাই সলমান খানৰ যেনেকৈ প্ৰতিখন চিনেমাই হিট নেমাৰে গতিকে মোৰ ভিডিঅ' আৰু প্ৰতিটো ভিডিঅ' ক'তনো হিট মাৰিব গতিকে ৰাতিপুৱাটো ভাত খাই অহা নাছিলোঁ ভাত খাবলৈ যাওঁ আপুনিও যাওক तो भाइयों और बहनों अगर वीडियो अच्छा लगा तो लाइक मारो और कमेंट करके बताओ मुझे क्या क्या बनाना चाहिए और अगर आपने सब्सक्राइब नहीं किया है तो दोस्तों यानी मित्रों सब्सक्राइब मारो